ছোৱালীৰ আইডেণ্টিটি কাৰ্ডৰ লেমিনেশ্যন জেৰক্স বহুতকেইটা কাম লৈ ৰাতিপুৱা 9টা বজাত ওলাই গ'লো। কামকেইটা কৰি ঘৰ পালোহি। ৰাতিপুৱাই দিয়া নিউজ পেপাৰখন গেটত দেখি সেইখনো লৈ আহিলো। মোক দেখি কুকুৰ পোৱালিটো দৌৰি অহাত তাৰ লগত অলপ সময় খেলিলো। কাইলৈ 21 তাৰিখ ছোৱালীৰ মেট্ৰিক। সেয়ে আইতাকে ছোৱালীক মন্দিৰলৈ লৈ গৈছে। ছোৱালীৰ মেট্ৰিকৰ চেণ্টাৰ পৰা স্কুলখন চাবলৈ দেউতাকো ওলাই গ'ল। ৰাতিপুৱাই ৱাশ্বিং মেচিনত দি থোৱা কাপোৰবোৰ মেলি দিলো। ঠাণ্ডাটো একেবাৰে যোৱা নাই যদিও মাজে মাজে গৰম এটাও উঠে। আপোনালোকে অমলেট কাৰী খাইছেনে বাৰু? আজি দুপৰীয়া অমলেট কাৰী, মাটি দাইল আৰু নাৰিকলৰ চাটনি বইল আলু তেলত ফ্ৰাই কৰি ললো। লং, ইলাচি, ডালচেনি, তেজপাত তেলত দি লগতে দিলো মিক্সিত দিয়া পিঁয়াজ, নহৰু, আদা। এইখিনি ভাজ খোৱাৰ পিছত বইল কৰা টমেটো পিউৰিখিনিও দি দিলো। জিৰা, ধনিয়া, কাশ্মীৰী পাউডাৰ, হালধি, নিমখ আৰু সোৱাদ হ'বলৈ অলপ চেনি দিলো। মছলাখিনি ভাজ খোৱাৰ পিছত আলু দি গৰম পানী দি উতলিবলৈ দিলো। এইবাৰ অমলেটৰ পিচকেইটা দি ঢাকন লগাই দিলো। অমলেট কাৰীত বিলাহী নিদি দৈ দিও বনাব পাৰি। বেছি যাতে টেঙা হৈ নাযায় তালৈ মন কৰিব লাগে। কাৰীখিনি ঘন হৈ অহাত তাত পাউডাৰ, গৰম মছলা, ধনিয়া আৰু আধা চামুচ ঘি দিলো। 1:30 বজাৰ লগে লগে প্লেটত গৰম ভাত বাঢ়ি দিলো।